মই 7 নম্বৰ কুৱেশ্যন আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি দিলোঁ এই যোনটো ভিষ্টাছৰ দা এনিমি পাৰ্টটো যাতে 7 নম্বৰ কুৱেশ্যন পুৰা চিয়'ৰ আহিব মানে এই কুৱেশ্যনটো তো হে গাইজ গুড মৰ্নিং তো ৱেলকাম টু মাই নিউ ভ্লগছ আজি নতুন এটা ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ বাইকে আপোনালোকে থাম্বনেল চাই ভিডিঅ'টো কি হ'বলৈ গৈছে ঠিকে পাৰফেক্ট গেছ কৰিছোঁ হয় মানে একদিন ইমান এটা কণ্টেণ্ট ইমান এটা নাই খুব মানে বাহিৰত যাব নাই ভিডিঅ' চিডিঅ' বনাবৰ কাৰণে কিন্তু পৰীক্ষা আহিছে অৰ্থাৎ পৰহিৰ দিনা অৰ্থাৎ মানে 13 তাৰিখে মোৰ ফাইনেল পৰীক্ষা ছেকেণ্ড ইয়াৰৰ তো মোৰ কেনেকুৱা প্ৰিপেৰেশ্যন চলিছে এইকেইদিন মানে বঢ়িয়াকৈ ভিডিঅ'টো দেখি মানে নৰ্মেল ভ্লগ হ'ব এইটো তো আপোনালোক মানে আৰু যিহেতু মোৰ লগৰে তোমালোক মানে সেইকাৰণে তুমি বা তই বুলি ক'লে টেনশ্যন নাই যিহেতু মোৰ লগৰে তোমালোকে পৰীক্ষা দিবা ছেকেণ্ড ইয়াৰ তোমালোকৰ মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ কাৰণ প্ৰথম দিনা আমাৰ কি আছে ইংলিছ আছে তো ইংলিছ পৰীক্ষানো কেনেকুৱা হয় মানে গাইছ আজি বঢ়িয়াকৈ ডিছকাছ কৰিম আৰু কেনেদৰে মানে পাছ কৰা পাৰি আৰু দেই পাছ কৰা টান নহয় আৰু পাছ কৰা ইংলিছ যিহেতু মানে তাতে পেচেছ আনপেচেছ সেইটো পেচেছখিনিতে মানে তাৰ 20 নম্বৰ না কি থাকে তো সেনেতে এনেই লিখিব পাৰি চাই তাতে 10 মাৰ্ক আহিছে নাই তো অলপমান ইম্পৰ্টেণ্ট অলপমান কিবা দিম আৰু কুৱেশ্যন আপোনালোকক মানে আপোনালোকক ক'লোঁ দে আৰু মই তোমাৰটো নাই আপোনালোক বুলি কৈ দিলোঁ তো সেইটোৱে আৰু দিনটোত কি প্ৰিপাৰেশ্যন কৰোঁ সেইটোৱে মানে ইমান বহুত বেছি মানে ব্যস্ততা মোৰ মানে পঢ়ি আছোঁ এইফালে খেতি অলপ কৰিছোঁ এইফালে ভিডিঅ' মানে অলপ চলপ দি আছোঁ মানে ভিডিঅ'টো কৰিব পাৰি ভিডিঅ' বনাব পাৰি কিন্তু তাতে এডিট কৰাতে আপলোড কৰাতে বহুত টাইম যায় মানে ভিডিঅ'টো বনাওঁতে যিমান টাইম যায় ভিডিঅ'টো এডিট কৰা আপলোড কৰা মানে সেইখিনি একে টাইম যায় তো সেইটোৱে যিমান পাৰোঁ ইমান আৰু চেষ্টা কৰিম এইকেইদিন পৰীক্ষাৰ এটা দুটা মানে ভিডিঅ' চিডিঅ' আহি ৰাখোঁ আৰু মানে গাছ এইকেইদিন মানে ইমান মানে জাব্ৰা পঢ়ি লাভ নাই মানে জাব্ৰা মানে কি কৈছোঁ মানে গোটেই পঢ়ি লাভ নাই যোনে পঢ়া নাই মই এটা কথা কওঁ মানে এইটো চেপ্টাৰৰ পৰানো কিমান নাম্বাৰ আহিব এইটো চেপ্টাৰৰ পৰানো কেনেকুৱা কেইটা মানে প্ৰশ্ন আহিব কেনেকুৱা 5 নম্বৰে কেইটা আহিব 2 নম্বৰে কেইটা কুৱেশ্যন আহিব সেইটো ওলোৱাটো উচিত মানে তো মই পঢ়লে নাই কৰোঁ মানে 5 নম্বৰেনো কেইটা আহিব আগৰ পেপাৰগিলা চাওঁ 5 নম্বৰে এনেকুৱা 2টা আহিব আৰু 2 নম্বৰে এনেকৈ 5টা আহিব তো গাইছ আৰু এটা কথা কি মানে 12 ঘণ্টা 10 ঘণ্টা পঢ়ি মানে যিমান জ্ঞান লাভ কৰিব পাৰি সেই 2 ঘণ্টা বা 3 ঘণ্টাত আমি একে জ্ঞানেই লাভ কৰোঁ আৰু তো কেনেকৈ চা যদি 10 ঘণ্টা বা 12 ঘণ্টা পঢ়ি পেলাই যদি আমি এটা একে কুৱেশ্যনে যদি মুখস্থ কৰোঁ আৰু 2 ঘণ্টা 3 ঘণ্টা পঢ়ি সেই একে কুৱেশ্যনে যদি মুখস্থ কৰি যদি মাথাত সোমাই লওঁ আৰু 12 ঘণ্টা 10 ঘণ্টা পঢ়াৰ প্ৰয়োজন কি তাতে তো সেই একে কুৱেশ্যনটো মুখস্থ হ'ল না 10 ঘণ্টা পঢ়ি লাভেই নাই 2 ঘণ্টা পঢ়ি আমি একে কুৱেশ্যনটো মাথাত সোমাই লৈছোঁ পুৰা তো 12 ঘণ্টা 10 ঘণ্টা পঢ়ি পেলাই এনে আন মনোযোগ হৈ পেলাই ক'বাৰ কি সোমাই এটা কুৱেশ্যন 12 ঘণ্টা মুখস্থ কৰি লাভেই নাই যদি আমি 1 ঘণ্টা বা 2 ঘণ্টাৰ এই কুৱেশ্যনটো পুৰা ভালদৰে 10,000 মাটিত পুৰা মুখস্থ কৰি ল'ব পাৰোঁ তো এবাৰ বেলেগ চজাৰ কথা কোৱা নাই যোনবিলাক মানে পুৰা পণ্ডিত দিনটো পঢ়ে পালে 24 ঘণ্টা পঢ়া গুচি যায় নানান কথা মানে লেভেল দেই কিন্তু পঢ়াটো বহুত লেভেলে যোনে পঢ়ে না তাতে মানে ইনকেছ তোৰ মই পঢ়ি থাকে পুৰা মোৰ ৰাগ উঠি যায় নানান কথা আমি আৰু এনেকৈ অলপ চলপ পঢ়ি আৰু পাছ কৰিব লাগিব পৰীক্ষাটো তো এইফালে দুপৰীয়া আধাৰ দি বঢ়িয়া খাই লৈ এইফালে কণী ভাজা আৰু বেঙেন এইফালে বিলাহী এইফালে 2টা বগৰীৰ আচাৰ লৈছোঁ ভাজি দাইল তো বঢ়িয়াকৈ খাই লওঁ দে গাইছ বঢ়িয়া তো গাইছ হৈ গ'ল সন্ধিয়া এতিয়া বঢ়িয়াকৈ অলপমান পঢ়োঁ মানে আৰু মই পঢ়া চিটাটো চাব পাৰে এখন টেবুল তো ফ্লেমিংগো আছে এইফালে এখন ইংলিছ কিতাপ আৰু এইফালে টাইম তলপ দেখি না আপোনালোক কেইটা আহিছে তো এতিয়া টাইম হৈছে চাব পাৰে 5:47 তো এতিয়া বঢ়িয়া 10:30 মানক পঢ়িম 5:48 10:30 মানক পঢ়িলে যথেষ্ট এইফালে সচৰাচৰ দেখে না এইফালে এখন দা লাষ্ট লেচন আছে মানে ভিষ্টাছৰ ইণ্ডিগো এনে আখৰ গেলা গাইছ চব পৰা যায় দেই এনে আৰু চলি তালি যাব পাৰে ৰেকৰ্ড দি তো এটা মই কথা কওঁ ইত্যাদি এটা বঢ়িয়া আছে আপোনালোকক এটা সুখবৰ দিছোঁ মানে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিছোঁ অলপ দেৰিকৈ মানে যোনখন ভিষ্টা আছে ভিষ্টাছখনৰ আমাৰ এটা 7 নম্বৰী কুৱেশ্যন আহে না সেই 7 নম্বৰী কুৱেশ্যনটো অলপমান মই দেৰিকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেই কুৱেশ্যনটোৱে কিন্তু গাইছ মই ডাইৰেক্ট লিখি দিছোঁ running towards the school because he was very late and he was afraid of scolding as তো এফালে চাবা বঢ়িয়া চাগান্তি মন আহি গ'ল ইভিনিং চাহ এইফালে গাহেদাত চাহ এইফালে পিঠা বিহুৰ পিঠা নহয় ইটা বনা পিঠা আৰু এইফালে লাইনটো গুচি গ'ল চাবা মানে পঢ়িতা লাইনটো যাব না ভাবছোঁ নেকি এইবাৰ ভগৱানে পূৰা জটিলতা লৈ নেকি মানে যন্ত্ৰণাৰ মাজত পূৰা পৰীক্ষা পাছ কৰিব লগা গম পাইছোঁ দিনটো লাইন চলাচলি পঢ়বা লাইনটো গৈছে তো টাইম হৈ গ'ল 8:30 অলপমান টাইম পঢ়লোঁ বাৰু 6:30 মানুহৰ পৰা নাকি পঢ়লোঁ আৰু এটা কথা মানে বেলেগে মানে কিছুমানে মানে পণ্ডিত থাকে যে মহান পণ্ডিত থাকে কেইটামান গাঁৱত যে কয় যে সদায় সদায় কি কয় টেবুলত পঢ়বি কাৰণ টেবুলত পঢ়লি মানুহৰ স্বাস্থ্য ভাল থাকে ৰাজহাৰো চিধা হয় আৰু পঢ়াটো বোলে মনোযোগ আহে পঢ়াত মনোযোগ আহে হয় কিন্তু লাগাত কৰি মানে বেছি কয় মনোযোগ আহে মই জানো কিন্তু লাগাত কৰি মানে বেছিকৈ কওঁ মই যেনেকৈ পঢ়া মোৰ কথা সেইকাৰণে সেই গোটেইকে মই ষ্টেণ্ড পঢ়োঁ দে এই ৱাল পূৰা আউজে দা আউজে দি পেলাই ষ্টেণ্ড কমলখন আছে ভৰিখন বঢ়িয়া কমলটোত সোমাই দিছোঁ কাৰণ ঠাণ্ডা লাগছে না ঠাণ্ডা যিহেতু এতিয়া গৰম উঠি আছে আৰু বঢ়িয়াকৈ ষ্টেণ্ড ৱালত আজি পেলাই পঢ়োঁ তো এটা কুৱেশ্যন মুখস্থ হৈ গ'ল এনিমি কুৱেশ্যন পেপাৰটোৰ ভিষ্টাছৰ এটা কুৱেশ্যন মুখস্থ হৈ গ'ল আৰু সেইখনতে মই কথা মানে সদায় মানে বেলেগৰ কথাও নপঢ়ব দক সদায় এনেকৈ পঢ়ি মোৰ কেনেকৈ মুখস্থ কৰোঁ মই মুখস্থ কৰিলে হ'ল না মুখস্থ কৰিব আহিলে কুৱেশ্যনটো তো এইটোৱে মই কিবা কৰি মুখস্থ কৰিমেই কৰাটো আপোনালোকে বেলেগে লিখিব নাই সিহঁতক আপুনি লিখিব লাগিব পৰীক্ষাত তো আপুনি যেনেকৈ পাৰে সেনেকৈ বাগাত দি হ'লেও আপুনি কুৱেশ্যন মুখস্থ
কৰা ট্ৰাই কৰিম তো গাইছ এইখিনিতে আপোনালোক মই বিগ আপডেট মানে মই কৈছোঁ যে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন দিম বুলি ভিষ্টাছৰ 7 নম্বৰৰ মই 7 নম্বৰ কুৱেশ্যন আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি দিলোঁ এই যোনটো ভিষ্টাছৰ দা এনিমি পাৰ্টটো যাতে 7 নম্বৰ কুৱেশ্যন পুৰা চিয়'ৰ আহিব মানে এই কুৱেশ্যনটো মানে দা এনিমি চেপ্টাৰটোৰ পৰাই যিকোনো কুৱেশ্যন আহিলে এই উত্তৰটো লিখি দিলে হৈ যাব আৰু যিকোনো কুৱেশ্যন আহিল খালি চাব লাগে দা এনিমি চেপ্টাৰটোৰ পৰাই কুৱেশ্যন আহিছে না নাই যোনখিনি মানে গ্ৰামাৰ ছেকশ্যন থাকে গ্ৰামাৰ্ছত কি থাকে লেটাৰ ৰাইটিং থাকে ৰিপৰ্ট ৰাইটিং বা নটিছ ৰাইটিং বা এডভাৰটাইজমেণ্ট থাকে এডভাৰটাইজমেণ্ট নটিছত থাকে 5 মাৰ্কছ আৰু ৰিপৰ্টত থাকে 10 মাৰ্কছ লেটাৰ ৰাইটিং থাকে 10 মাৰ্কছ যদি আপোনালোকে লেটাৰ বা ৰিপৰ্টৰ ফৰ্মেটখিনি বনাই থৈ দিয়ক ফৰ্মেটখিনি বনাই থৈ আহিলে আধাৰ মাৰ্ক দি দিব যদি ৰিপৰ্ট ৰাইটিং যদি আপোনালোকে ফৰ্মেটখন বনাই থৈ যাতে 5 বা 4 মাৰ্ক আপোনালোক দি দিব তো এইটো মানে ইমান এটা কঠিন নহয় পাছ করবি যাই যা মই কৰি দিছোঁ চব পাছ করবি যা বাট ভেরি স্ট্রং হি ডিসাইডেড টু বিট গান্ধীজি টু সলভ দ্য প্রবলেম তো গাইছ টাইম এতিয়া 10:40 তো অলপ টাইম অলপ পঢ়লোঁ তো পূৰা ভাত খাইতে টাইমটো 10:30 কৰি 6:30 পরে পঢ়লোঁ অলপ টাইম মৰা গ'ল অলপ ভিডিঅ' চিডিঅ'ৰ টাইম কিন্তু গুচি গ'ল ঘৰৰ কাৰণে বাদ দিছে নাই বেছি হাল্লা কৰা নাই তো এতিয়া অলপ দিনটোত কি কৰিলোঁ অলপ দেখালোঁ এনে পঢ়া দি চলি আছে তো পৰীক্ষা হ'ল এইচ ফাইনেল মোৰ লগত যোনজনী ফাইনেল পৰীক্ষা দিব সিহঁতক শুভেচ্ছা জনালোঁ তো প্ৰায় ভিডিঅ'টো ইমানে ভিডিঅ' চাই ভাল হৈছে লাইক চাই কিনে কৰি দিবা আজিলৈ বাই হ'ব দে